নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অমিতা পুলি পচোৱাৰ এটা ভিডিঅ'। আপোনালোকে যদি ঘৰতে অমিতা পুলিবোৰ প্ৰস্তুত কৰি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব। বন্ধুসকল, মই যোৱা ভিডিঅ'ত দেখুৱাইছিলোঁ যে মোৰ অমিতা বাৰীখন যিটো বানপানীয়ে ধ্বংস কৰি লৈ গুচি গ'ল, সেয়ে আকৌ অমিতা পুলিবোৰ পচোৱাৰ প্ৰস্তুতি চলাইছোঁ। বন্ধুসকল, অমিতা পুলিবোৰ পচাবৰ কাৰণে আপোনালোকে 60% মাটি আৰু 40% মান গোবৰ ভালদৰে মিক্স কৰি পেলাই পলিথিনবোৰ ভৰাই ল'ব। বন্ধুসকল, আপোনালোকৰ অঞ্চলটোত যদি পৰুৱা বা উৰি পোকৰ প্ৰভাৱটো বেছি, তেতিয়াহ'লে আপোনালোকে বজাৰত যদি এনেকুৱা বহুতো দৰৱ পায় পোক মৰা, এনেকুৱা দৰৱ এটা স্প্ৰেয়াৰ কৰি ল'লে আপোনালোকৰ পাছত অমিতা পুলিবোৰ যেতিয়া ওলাব, সেই অমিতা পুলিবোৰ পৰুৱাই কুটাৰ পৰা বাচি থাকিব। বন্ধুসকল, প্ৰত্যেক বছৰে যিটো মই স্বপ্না F1 পুলিটোৱে ব্যৱহাৰ কৰোঁ, সেই এইবছৰো সেই স্বপ্না F1 গুটিতে কিনি আনিছোঁ। বন্ধুসকল, ইয়াৰ প্ৰাইচবোৰ মই সৰু পেকেটটো কিনো, ডাঙৰ পেকেটটো কিনিলে যে অকণমান লোকচান থাকে, গুটি কম আহে। যদি সৰু পেকেটটো কিনো আপোনালোকে যথেষ্ট প্ৰফিটত থাকিব। এই সৰু পেকেটটোৰ দাম প্ৰায় 300 টকা লয়। মই 20 পেকেট আনিছোঁ যেতিয়া 1000 পুলিৰ কাৰণে। বন্ধুসকল, প্ৰথমতে আপোনালোকে পলিথিনবোৰ ভৰাই পেলাই পানী দি ল'ব এদিন। পানী দিয়াৰ পাছত আপোনালোকে, মই দেখিছোঁ ভিডিঅ'ত কিদৰে পলিথিনবোৰত এনে সৰু সৰু এটা গাঁত কৰি লৈছে, এনে লাখুটি লৈ পেলাই আপোনালোকে এনেদৰে এটা গাঁত কৰি ল'ব। ইয়াৰ পাছতে আপোনালোকে গুটিবোৰ দি যাব। বন্ধুসকল, এনেদৰে গুটিবোৰ দিলে 100% আপোনালোকৰ গুটিবোৰ ওলাব, মিছ হোৱাৰ কোনো চান্সেই নাথাকে। আৰু এটা কথা বন্ধুসকল, আপোনালোকে যেতিয়া বজাৰৰ পৰা গুটিবোৰ আনিব, গুটিবোৰ আনি পেলাই এদিন আপোনালোকে গুটিবোৰ তিয়াই থ'ব। একদিন তিওৱাৰ পাছতহে এনেদৰে গুটিবোৰ আপোনালোকে পলিথিনত দিব। এনে কৰিলে কি হৈ যায় বন্ধুসকল, 100% গুটিবোৰ গ্ৰ' হ'বই। নহ'লে কি হৈ যায়, কিছুমান গুটি নোলোৱাৰ চান্স থাকে। এনে পানীত তিয়াই দিলে কি হৈ যায়, গুটিবোৰ কিছুমান গুটি ফাটি যায়, গজালি আহিবলৈ আৰম্ভ কৰেই। বন্ধুসকল, এনেদৰে আপোনালোকে গুটিবোৰ এটা এটাকৈ দি পেলাই, ইয়াৰ পাছতে আপোনালোকে দেখিছে এয়া ভিডিঅ'টোত কিদৰে মই গুটি দি পেলাই ওপৰত এনেদৰে শুকান গোবৰ আৰু মাটি মিক্স কৰি পেলাই দি আছোঁ। আপোনালোকে এনেদৰেই দিব। এনেদৰে দি গ'লে কি হৈ যায় বন্ধুসকল, আপোনালোকৰ পুলিবোৰ 100% ওলাবই, মই গেৰেণ্টি দিব পাৰিম। ইয়াৰ পাছতে বন্ধুসকল, যেতিয়া আপোনালোকে এনেদৰে সম্পূৰ্ণকৈ গুটি দিয়াৰ খুলিব ফিল কৰি দিব, টিউপাল এখনে, যিটো মই এখন দেখিছে কালি যিবোৰ মই গুটি দিছিলোঁ টিউপালে ঢাকি ৰাখিছোঁ, এনেদৰে আপোনালোকে টিউপালে 2 দিন বা এদিন এনেদৰে 2 দিন ঢাকি থ'ব। 2 দিন ঢাকাৰ পাছতে গাপ দিব লাগে। 2 দিন ঢাকাৰ পাছতে আপোনালোকে দেখিব যে গুটিবোৰ লাহে লাহে ওলাবলৈ ধৰিছে। সেই তেতিয়াই কি কৰিব আপোনালোকে, এই ভিডিঅ'ত দেখিছে যেনেকৈ তম্বু টাইপত এটা ঘৰ বনাই দিছোঁ, এনেদৰে বনাই দিব লাগিব। যেতিয়া গুটিবোৰ আপোনালোকে ওলাবলৈ আৰম্ভ কৰে, তেতিয়া যদি আপোনালোকে টিউপালে ঢাকি ৰাখে, তেতিয়াহ'লে পুলিবোৰ চব বেয়া হৈ যাব। সেইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। দেখিছে গজালি যেতিয়া অকণমান আহিবলৈ আৰম্ভ কৰিবই, তেতিয়া এনেদৰে তম্বু টাইপত আপোনালোকে এনেকৈ তৰি দিব। এইটো কৰিবৰ কাৰণে যিটো বজাৰত এনেকুৱা পলিথিন খুব সহজেই উপলব্ধ, যিটো কনষ্ট্ৰাকশ্যনৰ কাৰণে যিবোৰ ঢেলাই দিয়ে ঘৰ বনাওঁতে পলিথিন ব্যৱহাৰ কৰে, সেই পলিথিন ঘৰটোৱেই সেই পলিথিনবোৰেই ইয়াত ব্যৱহাৰ কৰিছোঁ। দেখিছেনে বন্ধুসকল, প্ৰায় 3 দিনতে পুলিবোৰ সম্পূৰ্ণকৈ ওলাই আহিছে আৰু ইমান ধুনীয়াকৈ ওলাই আহিছে। ক'ৰবাত এটা দুটা ওলাবলৈ বাকী আছে, হয়তো এইটো 1-2 দিনত সেইটো গুটিও ধুনীয়াকৈ ফাটি পেলাই ওলাই আহিব। প্ৰায়বোৰ ওলাইছে, প্ৰায় 80% গুটি ওলাই সম্পূৰ্ণ হৈ গ'ল। 20% খুব বেছি কাইলৈ পৰহিলৈ ভিতৰত ওলাই যাব। দেখিছে ঘৰটো কি ধুনীয়াকৈ বনাইছে। আপোনালোকে বেছি ওখও নবনাব প্ৰথমতে, এই ঘৰটো বনাই পেলাই সম্পূৰ্ণকৈ আপোনালোকে চিল কৰি দিব, যাতে পানী ৰ'দ একো পৰিবলৈ নিদিব। অকণমান যেতিয়া ডাঙৰ হৈ আহিব, তেতিয়া এই ঘৰটো অকণমান ওপৰলৈ উঠাই পেলাই এতিয়া পানী দিব লাগিব। বন্ধুসকল, ভিডিঅ'টো এনেকৈয়ে অকণমান বনালোঁ। ধন্যবাদ।